নাজানো আৰু দেই বিহু আগলৈকে গামোচা কাটি শেষ কৰিব পাৰো নে নোৱাৰো লগাইছোহে I could wait 1,000 days. You never wait for me. You never wait for me. Even when I ran. Hello everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল মোৰো বৰ্তমান ভালে আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো সম্পূৰ্ণ 13 দিনৰ পিছত মোৰ যে কি হ'ব মানে মই পটককে এনেকুৱা কিছুমান প্ৰবলেম আহি যায় যে মানে ভিডিও দিয়া নহয় আৰু উপায় নাই আৰু না যি হৈ থাকে তাৰ লগত চলি থাকিবই লাগিব জীৱনত বহুত কিবা কিবি হৈ থাকে হেবিলাকৰ লগত মিলি চলি থাকিবই লাগিব সেইকাৰণে কেতিয়াবা অকনমান অসুবিধা হয় ভিডিও কৰিবলৈ আৰু প্ৰত্যেকটো পৰিস্থিতিতে ভিডিও কৰাটো সম্ভৱ নহয় সেইবাবে কৰা নাছিলো 13 দিন আৰু আজি লাষ্ট হোম টুৰ ভিডিওটোৱে দিয়া তাৰপিছত 13 দিন হৈ গ'ল এটো ভিডিও দিয়া তাৰপিছত আজি আকৌ কেমেৰা হাতত তুলি লৈছো যে ব্লগ কৰিবই লাগিব ভিডিও দিবলগীয়া হৈয়ে আছে কিন্তু উপায় নাই কিছুমান পৰিস্থিতিত ভিডিও বনাব পৰা নাযায় তেনেকুৱাই হ'ল মোৰ লগতো আৰু এতিয়া বাজিল ৰাতিপুৱা 8:30টা ৰাতিপুৱা 8:30টা আৰু মই কি কৰিলো এক্সাৰসাইজ কৰিলো ধুনিয়াকে সোনকালে উঠিলো 6টা মান বজাতে উঠিলো এক্সাৰসাইজ কৰিলো অকনমান হৰুহুৰাকে অকমান কাম কৰিলো কিন্তু বহুত কাম কৰিবলৈ বাকি আছে মই কৰাই নাই আৰু লগতে চাহ খালো ব্ৰেড খালো বাটাৰ খালো কিয় যে ব্ৰেড বাটাৰ খাই ইমান ভাল পাওঁ নাজানো জানেনে এক্সাৰসাইজ কৰিছো আৰু লগত বাটাৰ খাইছো কি হ'ব আৰু মোৰ উপায় নাই মোৰ খাই ইমান ভাল লাগে যে মই দেখিলে ৰখিবই নোৱাৰো সেইকাৰণে খামো এক্সাৰসাইজো কৰিম দুইটা কৰিম পুৰা মানে এক্সাৰসাইজো কৰিম খামো মানে মই ইমান ফুডি নোখোৱাকে মই থাকিব নোৱাৰো খাবই লাগিব আৰু এক্সাৰসাইজ কৰি যাম খিনাই যাম খাইও থাকিম সব কৰিম নে কি কয় এইটো কৰা নাছিলো বহুত দিন হ'ল আজি আকৌ আৰম্ভ কৰিছো যদি আপোনালোকে ভিডিওটো চাই ভাল পায় তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব আৰু ভিডিওটো শেষলৈকে চাই থাকিব শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা পালে আৰু এইটো আমাৰ লুচি ইমান বেয়া লাগিছে জানেনে মোৰ কুকুৰ পোৱালি আছিলে যে দেখিছিলে চাগে আমাৰ ঘৰত কুকুৰ পোৱালিকেইটা দেখি থাকে চাগে মোৰ ভিডিওত কুকুৰ পোৱালিকেইটা কি হ'ল নাজানো মই আচলতে 13 দিন ঘৰত নাছিলো আমাৰ সৰুবাৰ দেউতা ঢুকালে মানে সৰুবাৰ হহুৱেক আৰু মাইনা যে আহি থাকে আমাৰ ঘৰলৈ প্ৰজিতা ফোন এটা আহি গৈছিলে মই 13 দিন ঘৰত নাছিলো মানে আমাৰ সৰুবাৰ হহু দেউতা আৰু মাইনা যে প্ৰজিতা আমাৰ ঘৰলৈ আহি থাকে মাসাজ কৰা ভিডিওটো যদি চাইছিলে গম পাইছে মাইনাৰ দেউতাক আৰু দেউতাক আপোনালোকে ভিডিওত দেখিছেও মোৰ লগত ভিডিও কৰি থাকে মই ভিডিওত দেখাই থাকো কৰবাত দেউতা ঢুকালে 10 তাৰিখে মাৰ্চৰ 10 তাৰিখে 9 তাৰিখৰ 11:30-12 মান বজাত আৰু 10 তাৰিখে পৰিলগৈ হে দেউতা ঢুকুৱাৰ কাৰণে সেইদিনাখনে 10 তাৰিখে আমি গুচি গলো ডিব্ৰুগড় আৰু সেইদিনাখনৰ পৰা মই 13 দিন তাতে আছো আৰু তাত ভিডিও কৰা নহল কি বুলিনো ভিডিও কৰিম কিছুমান পৰিস্থিতিত ভিডিও কৰা নহল তেনেকৈ মোৰো কৰা নহল সেইদিন মই তাতে থাকিলো আৰু সেইদিনতে মোৰ মানে ইমানে সেইদিন লাখখন বেয়া ইমানে কেনেকুৱা হৈ আছিলে মোৰ ঘৰত যে কুকুৰ পোৱালি গিটা আছিলে গুটেই গিটা কি হল মই নাজানো গুটেই গিটা মৰি থাকিলে আৰু বেমাৰ হল তাহাঁতৰ নে কিবা খালেই নে কোনোবাই কিবা খুৱাই দিলে মই একো নাজানো আৰু আটাইকেইটা পোৱালি নাইকিয়া হ'ল মোক আচলতে মায়ে ভালকে কোৱাও নাছিলে মই যেহেতু তাত আছিলো মনটো বেয়া লাগিব বা মই কিবা মানে হেৰি কৰিম বুলি ভালকে কোৱাও নাছিলে যে কি হৈছে কিন্তু ঘৰত আহি গম পাইছো ফোন কৰিছে যেতিয়া প্ৰথমে এটা পোৱালি ঢুকালে তেতিয়া ফোন কৰিছে যে ই ঢুকালে বুলি তাৰপিছত আকৌ তাৰ পিছতে আৰু দুটা আছিলে মুঠতে তিনটা পোৱালিয়ে ঢুকাই থাকিলে কি হ'ল মই নাজানো কিবা ভাইৰাছে হ'ল নে কিন্তু মই তাহাঁতক দৰৱ প্ৰত্যেকটো ভাইৰাছৰে দৰৱ খুৱাইছিলো ডক্টৰক সুধি ইনজেকশ্যন দিয়া নাছিলো কাৰণ মোৰ ইমান সুবিধা নাই আমাৰ ঘৰৰ ওচৰত ইমান সুবিধা নাই আৰু তিনটাকে কুকুৰ মই নি ইনজেকশ্যন দিব নোৱাৰো কিন্তু মই ডক্টৰৰ লগত কথা পাতি তাহাঁতক দৰৱ খুৱাইছিলো সৰুতে খুৱাইছিলো পেলু দৰৱ খুৱাইছো আৰু এই পাৰবৰ যিটো এটা দৰৱ আহে সেইটো খুৱাইছিলো কিন্তু নহলগে নাজানো কি হ'ল মোৰ ইমান বেয়া লাগিছে মানে
মোৰ পোৱালিকেইটা মানে ইমান মৰমত মই ৰাখিছিলোঁ, তাহাঁতক ইমান কষ্টকৈ ডাঙৰ কৰি থৈছে, পোৱালিকেইটাও নোহোৱা হ'ল। মন চনবোৰ সেইকাৰণে ভালো লাগি থকা নাছিলে, আৰু আহি পায়ো লগে লগে সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। কিন্তু উপায় নাই, নিয়তিৰ নিয়ম, যি হ'বলগীয়া আছে হৈ থাকিব লাইফত, কিন্তু কৰিবলগীয়া কিন্তু কৰি থাকিবই লাগিব। সেইবুলিয়ে ভাবি আকৌ আজি ফোনটো তুলিছোঁ, ভিডিঅ' কৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা পালে। I could wait 1,000 days. You never wait for me. You never wait for me. Even when I ran away. তাত বৈছোঁ, তাত মই ভালকৈ নাজানোৱেই বাৰু, কিন্তু এনেকৈ যিখিনি প্লেইন থাকে সেইখিনি মই বব জানো। ফুল বাচিবলৈ অসুবিধা হয়, শিকায়ো দিয়া নাই বাৰু মায়ে, শিকিলে পাৰিব পাৰোঁ, নাজানো, এবাৰ ট্ৰাই কৰিব লাগিব। নাজানো আৰু দেই, বিহু আগলৈকে গামোচা কাটি শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ, লগাইছোঁহে। এয়া তাত মায়ে লগালে, আৰু মইতো নাছিলোঁৱে ঘৰত, মায়ে লগাই একদিন বৈ আছে, একদিন বব লাগিব আৰু ধুমাধুম, নহ'লে শেষে নহ'বগৈ বিহুলৈকে। চ' এতিয়া হ'ল সন্ধিয়া 4টা, আৰু মই যে দুপৰীয়া ভাত পানী খাই অকণমান শুই থাকিলোঁ। তাত যে ব'লোঁ, তাত বোৱাৰ পিছতে মায়ে ভাত খাবলৈ মাতিলে, ভাত বনালে। মায়ে মানে সেইটো সময়ত ভাত বনালে, সেইকাৰণে তাতখন মোক এৰি দিছিলে, আৰু ভাত পানী খালোঁ, খাই বৈ শুই থাকিলোঁ। ইমান টোপনি ধৰিলে, কিবা কিবি লাগিলে, শুলোঁ, উঠিও এতিয়া অকণমান দৈ খালোঁ। শুই উঠাৰ পিছতে কিবা এটা খাওঁ খাওঁ লাগে নাই বাৰু আপোনালোকৰ? মোৰ যে ইমান লাগে, কিবা এটা খামেই মানে, শুই উঠিলে সৰু পোকে কিবা এটা হ'লেও খামেই, আৰু কিবা এটা খাওঁ খাওঁ লাগে। আৰু এতিয়া অকণমান লুচিকেটো এয়া সেইজনীক অকণমান ফুৰাই দিছোঁ, পিছফালে লৈ আহিছোঁ, ওলাই যাবলৈ মন যোৱা নাই একফালে। গাড়ী মটৰবোৰ বহুত চলি থাকিলে এইকাৰণে অকণমান দিগদাৰো হয়, গাড়ীৰ মাজত সোমাই দিয়ে গৈ। আৰু আমাৰ যে শাকবোৰ, এয়া চাওক, দেখাইছিলোঁ নহয় মই আগতেও, এয়া অকণমান লাহে লাহে হৈছেগৈ, আৰু ভালকৈ হ'লে দিম দেই চবকে, আহিব আমাৰ ঘৰলৈ, চবকে দিম। এয়া হৈছেগৈ আৰু শাকবোৰ দেই, লাহে লাহে। সন্ধিয়া চাহকাপৰ লগত খাবৰ বাবে কিবা এটা বনাওঁ বুলি ভাবিলোঁ, কিনো বনাম ভাবি পোৱা নাছিলোঁ ভালকৈ, কিন্তু অকণমান বেলেগ ধৰণে কিবা এটা খাবলৈ মন গ'ল, সেইবাবে অকণমান চেষ্টা কৰিছোঁ, আৰু লগতে আপোনালোককো দেখাই গৈছোঁ। যদি ভাল হয় খাবলৈ, আপোনালোকেও ট্ৰাই কৰিব পাৰিব। চ' প্ৰথমতে মই ইয়াত লৈ লৈছোঁ অকণমান বন্ধাকবি, পেপচিকাম এডোখৰ, এটা বিলাহী, ধনিয়া কেইখিলামান, আৰু এটা পিঁয়াজটো মাজতে ফালি লৈছোঁ, আৰু এই আটাইখিনি মই এটা চপাৰত দিম এতিয়া, আৰু ভালকৈ চপ কৰি লওঁ। এতিয়া লৈ লৈছোঁ অকণমান অ'ষ্ট, এইখিনি অ'ষ্ট হয়, আৰু মই এইখিনি এটা মিক্সি বাতিত দি পিচি ল'ম। পিচি লোৱাৰ পিছতে এটা পাত্ৰ লৈছোঁ, আৰু পাত্ৰটোত যিখিনি ভেজিটেবল মই চপ কৰি ৰাখিছিলোঁ সেইখিনি দিলোঁ, আৰু লগতে অ'ষ্টখিনিও দি দিছোঁ। আৰু এইফালে মই পেপচিকামখিনি কাটি ৰাখিছিলোঁ, মই এইখিনি চপ কৰা নাছিলোঁ, নহ'লে পানী পানী হৈ গ'ল হয় বহুত। আৰু ইয়াৰ লগতে ধনিয়াখিনিও কাটি ৰাখিছিলোঁ, ধনিয়াখিনিও মই ইয়াত দি দিলোঁ, আৰু দিছোঁ মই ইয়াত অকণমান ৰাইচ পাউডাৰ, চাউলৰ গুড়ি, যিটো ৰাইচ পাউডাৰ দোকানৰ পৰা কিনি থোৱা আছিলে সেইটোকে দিছোঁ। ইয়াৰ সলনি ইয়াত ময়দাৰো ব্যৱহাৰ কৰিব পাৰি, আৰু লগত দিলোঁ এয়া নিমখ সোৱাদ অনুযায়ী, আৰু অকণমান ধনিয়া পাউডাৰ দি দিছোঁ। ইচ্ছা কৰিলে অকণমান জিৰা পাউডাৰো দিব পাৰে, ভালেই লাগিব তেতিয়াও খায়। আৰু এতিয়া পানী দি এইখিনি এটা গুলগুলীয়াকৈ পেষ্ট কৰি ল'লোঁ। এয়া পকৰি বনালে বা আমি মালপোৱা খালে যেনেকৈ কৰোঁ তেনেকৈয়ে কৰিলোঁ। এতিয়া এখন পেন পাতিছোঁ, পেনখন গৰম হোৱা মাত্ৰকে ইয়াত তেল দিছোঁ। তেলৰ পৰিমাণটো মোৰ অকণমান বেছিয়ে হ'ল, ইমান ব্যৱহাৰ নকৰিলেও হয়। আৰু তেলখিনি গৰম হোৱা মাত্ৰকে মই ইয়াত এই মিশ্ৰণখিনি দি দিম। যিহেতু এইটো মই মিশ্ৰণ প্ৰথমটো দিছিলোঁ, সেইবাবে মই এনেকৈ হেতাখনেৰে ঘূৰাই ঘূৰাই দিলোঁ, কিন্তু এনেকৈ নিদি বাতিটোৰে ডাইৰেক্ট বাকি দিলেও ধুনীয়াকৈ গোল আকাৰ এটা লৈ ল'ব। মই প্ৰথমতে তেনেকৈ হ'বনে নহ'ব বুলি ভাবিয়ে এনেকৈ হেতাখনেৰে অকণমান দিলোঁ। এয়া প্ৰথমে ভালকৈ সিজিবলৈ দিম এটা ছাইডে।
যেনেকৈ চতিয়া পিঠা বনাওঁ ঠিক তেনেকৈ বনালেই হ'ল খালি ইয়াতে ভেজিটেবল আছে সেইবাবে অকণমান সময় লাগিছে এয়া দেখিলে এটা ছাইড মোৰ অলম'ষ্ট সিজিছে আৰু এতিয়া মই এখন ওলোটাই দিম যিহেতু মই এটা হাতত ফোনটো লৈ আছোঁ ভিডিঅ' কৰি আছোঁ সেইবাবে মোৰ অকণমান অসুবিধা হৈছে মই পটককৈ ওলোটাই লওঁ ৰ'ব তাৰপিছত আকৌ আপোনালোকক দেখাম নহ'লে মোৰ এইটো ভাঙিয়ে যাব এখন হাতে যদি মই যুদ্ধ লাগি থাকোঁ এয়া যুদ্ধই কৰি আছোঁ মই ওলোটাবলৈ ফোনটো অফ কৰি পুনৰ আহিছোঁ এয়া দেখিলেনে ওলোটাই দিলোঁ ফোনটো থৈ ল'লোঁ ওলোটোৱাৰ লগে লগে এটা ছাইড এয়া ৰঙচুৱা হৈ গ'ল সিজিলেই অলম'ষ্ট আৰু এতিয়া পুনৰ মই গেছটো চিমত ৰাখি 10 মিনিটমান সময় ওলোটাকৈ সিজাম আৰু এইফালে চাহো পাতিলোঁ খাবলৈ ধুনীয়াকৈ গাখীৰ চাহৰ লগত খাম মই এনেকৈ 3খন বনালোঁ যিহেতু আমাৰ 3জনে মানুহ আছোঁ এতিয়া আৰু এয়া হৈ গ'ল জনাই নজনাই বনালোঁ খাবলৈ কিন্তু খুব সোৱাদ লাগিল যদি আপোনালোকে এনেকুৱা আৰু ধুনীয়াকৈ ৰেচিপি জানে কিবা কিবি এনেকৈ সৰু সুৰাকৈ ঘৰত চাহৰ লগত খাব পৰা মোক জনাবচোন বাৰু মই মাজে মাজে ট্ৰাই কৰি থাকিম আৰু আপোনালোককো দেখুৱাই থাকিম আৰু লগতে মোৰ আজিৰ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব থুলমূল সৰু সুৰাকৈ এটা ভ্লগ বনালোঁ যিহেতু বহুত দিন বনোৱা নাছিলোঁ আৰু পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই